हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे सो আজি रातिपुৱা ब्लग स्टार्ट কৰিছো কাৰণ হল আজি গৰু বিহু সকলোকে ৰঙালী বিহু শুভেচ্ছা জনালো সকলোৰে বিহুটো যাতে ভালদৰে পাৰ হয় লগতে অসমীয়া নৱবৰ্ষ তো সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল এই বছৰটো যাতে সকলোৰে ভালদৰে পাৰ হয় আশা কৰিছো তাকে আৰু কোনোবাই যদি মোৰ ভিডিঅ' প্ৰথমবাৰলৈ চাই আছে তেনেহলে নমস্কাৰ মই জেৰিফা গগৈ আপোনালোকে মোৰ চেনেলত ভিজিট কৰিব পাৰে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ছবোৰ ভাল পায় তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বিহু বুলি ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিছোঁহে আপোনালোকক গোটেইখিনি ভালদৰে দেখাব ট্ৰাই কৰিম কেনেকৈ মই বিহু চেলিব্ৰেট কৰিলোঁ আৰু আপোনালোকেও কেনেকৈ চেলিব্ৰেট কৰিছে শ্বেয়াৰ কৰিব কমেণ্টত হ'লেও তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সেইফালে চোতালতে গৰু গা ধোৱাৰ যোগাৰ কৰি থকা হৈছে পথাৰত ধুৱাবলৈ পথাৰত পানী নাই আৰু পুখুৰীত ধুৱাবলৈ অকণমান অসুবিধা কাৰণে আৰু এইফালে বাকেটতে সেইকাৰণে পানী আনি লৈছোঁ এইকেইডাল নালাগে সেইটো আছিলে ন Hello guys, hello guys. Hello guys. এই পানী ঢালিলে বেয়া পায় তিতা কেৰেলা খা এগৰাকী এতিয়া শুই উঠি আহিছে নালাগিলে একোৱে নহ'ল এতিয়া ভাল লাগিছে যা কাপোৰখন তোলে সৰু হৈছে মই তোমাৰ ভণ্টি এইটো দেখাওঁ হ'ল হালধি আৰু মাটিমাহ পিছা গা ধুবৰ কাৰণে আৰু এতিয়া গা পা ধুই মেলি আহি গ'লোঁ আৰু এয়া হ'ল আমাৰ নতুন কাপোৰ এইটো আমাৰ পুষ্কিৰ দুইজনীয়ে দুটা শৰ্ট কুৰ্তি লৈ লৈছোঁ এবাৰ মোৰ পেণ্টটো বাৰু পুৰণি আৰু এই পেণ্টটো আমাৰ মমাই আহিছে পিঠা এতিয়া আমি আহি আছোঁ বাৰীলৈ মানে পথাৰৰ ফালে গৈ আছোঁ তাত মানে কচু মানিমুনি তেনেকুৱা ধৰণৰ বস্তুবিলাক আছে ত' আমি বোলো দেউতাক হেল্প কৰি দিওঁ প্ৰতি বছৰে দেউতাই মানে অকলে বুটলি থাকে মানে আমি থাকোঁ লগত হ'লেও মানে দেউতাই লয় ন আমি বোলো আজি নিজে জনা শাককেইটা বুটলি পেলাই দেউতাক হেল্প কৰি দিওঁ কাৰণ 100 এবিধ গোটাব লাগিব ন সেইকাৰণে টাইম লাগিব অলপ এইফালে মোৰ লগত ওলাইছে আমাৰ পুষ্কি বাইদেউ আমাৰ চাওঁ এনেকুৱা বাগানখন কেনেকুৱা হ'ব ইয়াত আগতে আমাৰ ভাটৌ ফুল লাগে এতিয়া নাই কি হ'ল জানো সেইবিলাক এতিয়া আমাৰ লগত এইটো আহিছে আমাৰ লগত যাব বোলে পিন্ধি আছে আহক মহাশয় আহক আপুনি নহ'লেনো কেনেকৈ হ'ব হয় আমি এতিয়া ক'লৈ আহিছোঁ তুমি জানানে তুমি যে আহিলা নেকি তুমি সকলোকে বিহু বিচাৰি দিয়া সকলোকে হেপী বিহু ক'লালে পুষ্কি হেপী বিহু কোৱা আকৌ মানিমুনি পাই গ'লোঁ আমি আহি বিচাৰি কেনেকৈ আমি এতিয়া এইটো মানিমুনি পাই গ'লোঁ কচু চাক ইমানকৈ আছে ঢেকীয়া লৈ লওঁ কেইটা হ'ল 5টা হৈছে 5টা এতিয়া দুডালমান লৈ যাওঁ অলপ মানে শাকখিনি সৰহকৈ হ'লে মানে ভাল ন এইফালে আমাৰ মাহীজি আহিছে ছাগলী বান্ধিবলৈ আমাৰ ছাগলী বাইদেউহঁত এইটো বগা কচু ক'লা কচুটো দিয়া নাই ডিফাৰেঞ্চটো দেখাম এইটো হ'ল এইটো বগা এইটো ক'লা বগা কচু দুডালমান ভিডিঅ'টো বনোৱা হৈছে এখন আমাৰ বাৰী এইটো পুখুৰীটো আমাৰ আমাৰ বাৰী অকণমান পাণ মই ভিডিঅ' উঠিছোঁ খালি নেকাটো আমি সেই আমৰ আগ পালি এইটো আমৰ আগ পালোঁ সেইজোপা আমাৰ নেফাফু গছ আৰু আমাৰ তগৰ ফুল ফুলিছে লাষ্ট কচি আৰু সেই এইটো 13 এইটো লগাই হয় নাই এয়া আগটা লৈ লওঁ আকৌ পাত ল'লেও হ'ব জাতি লওঁ পাত নাই আগ বিলাহী জোপা বিলাহী আগ এটা লৈ লওঁ এইটো বিলাহী আগ সেনেকুৱা সেই কুমলীয়া আগ লওঁ ভাল লাগিব মধুৰি আখনে হয় মধুৰি আখ
কঁঠাল এইটো কঁঠাল ভাত কেলা হ'ল না কিমান হ'ল গৰখীয়া নে গৰু খীৰ কিবা সেনেকৈ কোৱা শুনিছোঁ মই কি হয় নাজানো অঁ গৰু খিচ অঁ কেইবিধ হ'ল 19 চলো সেইখন বাৰীলৈ যাওঁ মানে সেইটো চাইডে মাটি কান্দুই চলো 21 পাত জলকীয়া পাত খিলা দি দিওঁ ন তেতিয়া বেছি হৈ যাব এবিধ নহয় দিয়ে দিয়া জলকীয়া পাতো লৈছোঁ মানে আজি যি হ'ল খাবই শাক কেইবিধ হ'ল অঁ আৰু এয়া আমাৰ পিৰালি পাৰি সৰুকৈ এজোপা আছে আছিলে সৰহকৈ বাট হেৰি হ'ল মৰি গ'ল অঁ আৰু এয়া হ'ল আমাৰ ৰঙা টেঙা ঘৰ বেঙেনা এইটো হ'ল পামলখ এইটো ৰঙালাও আগ ফিকল দিল ঘৰৰ মান ধুনীয়া অকণ নাই পালং 60 আৰু 41টা ক'ত পাম নহ'বগৈ মানে একচুৱেলি নহয় পাচলি অকল দিব কি শাক দিব লাগে আমি পাচলি এড কৰি মেলি দিছোঁ হ'লেও এশটা নহয়গৈ আকৌ লৈ আহিলে এইখিনি বেটগাজ আমাৰ 60টা হৈ আছিলে তো এইটো লগাই পেলাই 61টা হ'ল এইটো অলৰেডি আনি থোৱা আছে চ' এইটো নধৰোঁ এইটো আমপাত আনি থোৱা আছে নধৰোঁ এতিয়া 60 এইটো হ'ল কি আছিলে কিবা এটা কৈছিলে নতুনকৈ আনিছোঁ মুঠতে 62 এইটো কিবা হগুনি লতা নেকি বোলে নাই এভেইলেবল নহয় সেই অকণমান আছে অকণমানকৈ এড কৰা হৈছে আৰু 63 নহয় এইটো দিলোঁ নহয় 61 62 63 এইটো হ'ল 64 আৰু এইটো হ'ল 65 কি হয় জানো এইটো কিবা এটা কৈছিলে পাহৰি গ'লোঁ নামটো এইটো কি আছিলে মাহী তেজমুই অঁ 65টা আৰু এতিয়া আমি খেলিব লৈছোঁ কণী যুঁজ পুৰা খোলাত লাগি গৈছে হাই তুমি খেলিবানে খেলিবলৈ সাজুনে আমাৰ আকৌ মহাৰাজা আহি গ'ল তুমি জিকিবানে হাৰিবা পা জিকিবা নহ'ব নহয় নহয় তেতিয়া খেলিবি আমি মানে তই এনেই উদাহৰণ দিছোঁ কৃষ্ণ নে ভাগি দিয়া দেই এফালে ভাঙিলে এয়া আমাৰ যিহেতু মৃতকত দিয়ে সেয়া আমি ইয়াতে সেৱা কৰি লৈছোঁ পাকঘৰত মাহঁতে সেৱা কৰিলে আৰু এতিয়া পুষ্কি আৰু মই কৰি লৈছোঁ আৰু এতিয়া এইফালে দেউতাকো সেৱা কৰিব লৈছোঁ দেউতাক মায়ে গামোচা পিন্ধাই লৈছে আৰু আমি প্ৰথম দেউতাক সেৱা কৰি লওঁ তাৰপিছত আইতাক কৰোঁ কাৰণ হ'ল যে কি দেউতাক মায়ে গামোচাখন পিন্ধাই দিয়ে ন আৰু দেউতাই গামোচাখন পিন্ধাৰ পিছত আইতাক সেৱা কৰে সেইকাৰণে আমি প্ৰথম দেউতাকে সেৱা কৰি লওঁ আৰু আগত পিছত বুলি কথা নাই সেৱা কৰিলে হ'ল বিহু যিহেতু মাহী ঐ এবাৰ মাকৰ পুতেক হ'ব দেই বগা পেটখন পালে তুমি খেলা তেন্তে বাবু দেখ খোলাখিনি ভাঙি কিনে ভাঙিলে কি দিলোঁ এতিয়া টেঙৰ চাক টেঙৰ হয় এতিয়া দুটাই গ'ল তেতিয়া বনাইছে 100 বিধ শাক 100 বিধ নহ'লকৈ বাৰু 60 কিমান হৈছিলে আৰু পিছত দেউতাই অলপমান এড কৰিছিলে গ্ৰেভি আৰু লগতে আমলৰিটোপ এড কৰি দিয়া হ'ল আমলৰিটোপ এড কৰি দিলে 100 বিধ হয় বুলিয়ে কয় আৰু সেইকাৰণে তেনেকৈ মেনেজ কৰা হ'ল আৰু আমি প্ৰেজেণ্ট কি পালোঁ সেইটো দেখাই দিওঁ মাহঁতে কাপোৰ দিলে আই কি দিলে পইচা আছোঁ আমাৰ আমি আইক সেয়া কৰিছিলোঁ আৰু আমাক আই পইচা 20 টকা দিলে গোটেইকেইটাকে এইটো পইচা 20 টকা পালোঁ আৰু ফ্ৰীতে মাহঁতে গিফ্ট দি পেলাই সেয়া কৰিছিলে কিন্তু আমি উল্টাই আইতাৰ পৰা মানে আমিহে গিফ্ট পালোঁ মানে মাহঁতে নাপালে আমিহে পালোঁ আমাৰ আইতা মিটিকত দিয়া সাজ এইখিনিতো ঐ তই সাজ খাব লৈছ আৰু এইফালে দেউতাক দিছে সেয়া হেৰি জলকীয়া এইবোৰ মানে এতিয়া আমি কণী যুঁজ খেলা কণী অমলেট বনাবলৈ আৰু এইফালে 100 বিধ শাক বনি আছে ইভাগে হেনো নেখায় হেনো ভাল মিটিকত
দিয়া ডাবল ভাগ কৰি অকণমানকৈ পাইছোঁ আৰু মই এনেই নাখাওঁ কিন্তু আজি খাম মানে দিয়া দিব এয়া খানাৰ টাইম হৈ গ'ল এয়া পইতা ভাত আৰু এয়া মাটি দালি ঔটেঙা আৰু মাটি দালি Few moments later. এতিয়া আমাৰ ঘৰত আহিছে বিহু খাবলৈ এই যিটো কাই হেল্ল' বুলি কওক হেপী বিহু হেপী ৰঙালী বিহু এইফালে বৌ এইফালে নন্দিনী কৈ দিব লাগে এইটো ইয়াক মাৰি দে এইটো আমাৰ কলিয়া সেইটো চাম ধৰক ভিডিঅ'কেইটা কেনেকুৱা হৈছে দিছ ইজ জুনুমণি কি দেখনি কি কেয়া উঠাল জেলেপি পকা লগাইছে এতিয়া মানে গধূলি হ'ল ন জেলেপি এইবিলাক আনিছে জেজেলি পকা জানো কিবা এটা হয় জেজেলি নে ঝেজেলি হা কোনাল কিবা কেনেকুৱা আকৌ এনেকুৱা নালাগে কোন বাদ দিব এইডাল এইডাল নেকি কি কৈছা চিনি নাপাওঁ আকৌ কি ক'ম আৰু এইডাল লগাব লাগিব তাৰমানে আৰু লগত ইয়াৰ লগত ইকণি বৰা নে বৌৱা কিবা কিবি কয় আৰু মানুহে কয় আৰু এই মৰাণৰ পৰা কিনি আনিছোঁ মৰাণৰ পৰা কালি কিনি আনিছোঁ সেইকাৰণে দিলাম জেজেলি গাঁৱতো বস্তু কিছুমান নোহোৱা হৈছে দেই দীঘলতি মাটিলতি সেইখিনি কিনি আনিছোঁ চব সঁচাকৈ হ'ব কিনিবলগীয়া হৈছে গাঁৱত গাঁৱতো কিনিব লগা আছে সেয়া হ'ল আমাৰ ভঁৰাল এইটো গাঁৱত মায়ে কি কৰিব লৈছে বা এইখিনি এইখিনি দুভাগ কৰি দিব দেখাই দিবৰ কাৰণে ক'ত অঁ তিনিভাগ কৰিলে তিনিটা দিবি ন যাক গৰু চৰত দিব লাগিব নহয় অঁ তিনিভাগ কৰিব লাগিব আৰু থাকি ইয়াতে থৈ দিম গম নাচিছে মানে গম নাছিলো অঁ ডাঙৰ তিনিটা আনালে ঘৰ ভিতৰত দিবৰ কাৰণে তিনিটা কিনি কৰিব লাগিব কি হয় এইখিনি বৰ তাৰপাছত ৰচুন পিঠা তেল পানী খাবলৈ আজি যিহেতু গৰু বিহু ন গৰু বিহুৰ দিনাখন গৰুকে খাব লাগিব প্ৰথম কিন্তু আমিহে খালোঁ নাখাই যে খা এতিয়া নতুন পঘা পিন্ধিব সিহঁতি আমি নতুন কাপোৰ পিন্ধিছোঁ কি হ'লতো ইমান মনটো এনেকুৱা হৈ নাচি আহি একেবাৰে ভাগৰত ইমান দীঘল দীঘল কাটি কাটি পিন্ধাই দিম ন লাট মাৰি দিব নি আকৌ এইজনী এইটোৱে পুষ্পিত আছে এইফালে আমাৰ দেউতাহঁতে বিহু খাই আহিলেগৈ কচুগুটি আৰু দেউতা এনাই নহয় নিচালো মা ককাই ঘৰত অঁ তুমি গম নোপোৱা হা চাং কেনেকুৱা বুলি চাং অঁ তই মোৰ পৰা 100 টকাটো লৈ আহিছিলি সেইটোৱে 100 টকাটো দে ক'ত দিলা অঁ দেউতাৰ লগত গৈছিলে অঁ কি খালি সেইটো কোৱাচোন বাৰু টকা অকল তিলপিঠা খালি কি খালি তাত গৈ এই তৰা পঘা বুলি কৈ থৈ নে তৰা পঘা এই নাই জ্বলাইছ নেকি এইটো ঘৰৰ ভিতৰত দিবলৈ তাৰমানে টিঙত সুবিধা হ'ব ন তুঁহগুৰি খেৰ তাৰপিছত এডাল কি যে বিজুলী পকা তাৰপিছতে মাখিলতি তাৰপিছতে টংলতি হয়নে নহয় দলছে দুইটা জাক দিবি ঘৰৰ ভিতৰত দিয়া টেংটো হয়নে পূৰা ধোৱা হৈ যাওক এতিয়া আমি আহিছোঁ সেয়া পদূলিত জাক দিবলৈ অ' বেটা নকৰিবা উৎপাত পদূলিত বেলেগে জাক দিয়া নাই এতিয়ালৈকে দিছে পদূলিত জাক দিয়া হৈছে আৰু বেছিও দিব লাগিব নেকি অঁ তেতিয়াহে জ্বলিব ন ঐ বেটা বেছিকৈ নকৰিলে মানে মোমাই থাকিব জ্বলিব চাই এতিয়া আমি জাক দিবলৈ আহি গ'লোঁ পদূলিত জাক দিলোঁ ঘৰত জাক দিলোঁ চবতে জাক দিলোঁ চবফালে ধোৱা জাকৰ আগৰ ফালে মাখিয়ে ধুনা চাগে আনিছে ন মায়ে গোসাঁই ঘৰত প্ৰাৰ্থনা কৰিছে লাইটটো গ'লগৈ এইটো আহিলে 2,000 years later. তো এতিয়া বাজিছে ৰাতি 10টামান আৰু মই ভাত খাই মেলি ফালে শুবই লৈছিলোঁ 28টা লগাই লৈছোঁ আৰু কিন্তু
ভিডিঅ'টো এণ্ড কৰিবলৈ পাহৰি গ'লোঁ, তাকে বোলো এণ্ড কৰি লওঁ, নহ'লে থাকি যায় মানে ভিডিঅ' এণ্ডখিনি শ্বুট কৰিম আৰু পিছত এডিট কৰি আপলোড দিম বুলি থাকোঁতে মানে থাকি যায়। তো ভাবিছোঁ এইটো ব্লগ মানে সোনকালে আপলোড কৰিম, এডিট কৰি, যাতে আপোনালোকে চাই ভাল পায় ন। বিহুৰ সময়খিনিতে বিহু ব্লগটো চাই ভাল লাগে, পিছত দিলে ভাল নালাগে, তাকে সেইকাৰণে। আৰু আজি গৰু বিহু কেনেকৈ পালন কৰিলোঁ আমি গোটেইখিনি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ, A to Z যিমানখিনি পাৰোঁ গোটেইখিনি কভাৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু ব'ৰ হোৱা নাই, অকণমান হ'লেও এণ্টাৰটেইনমেণ্ট হ'ল আৰু কিবা নহয় কিবা এটা আমাৰ নীতি নিয়ম কিবা এটা জানিব পাৰিলে। আৰু আপোনালোকৰ মানে ঠাই ভেদে অকণমান নিয়মবোৰ বেলেগ বেলেগ হয় ন, তো আপোনালোকৰ কেনেকুৱা কমেণ্টত জনাবলৈ নাপাহৰিব, যাতে ময়ো আপোনালোকৰ পৰা কিবা এটা জানিব পাৰোঁ। আৰু বিহু ব্লগ আগলৈ আহি আছে, কাৰণ আজি এটা বিহু গৈছেহে ন। তো আগলৈ যদি মোৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আপোনালোকে নটিফিকেশ্যন পাই যায় মই ভিডিঅ' দিলে। আৰু বহুতে মানে নটিফিকেশ্যন পাই থাকিলে বৰ হয়, সেইকাৰণে ছাবস্ক্ৰাইব নকৰে। যদি তেনেকুৱা কিবা হয় তেনেহ'লে বেল আইকনটো প্ৰেছ নকৰিব, যে ছাবস্ক্ৰাইব কৰি থৈ দিব মোক ছাপোৰ্ট কৰিবৰ কাৰণে, যদি আপোনালোকৰ মন যায় দেই। তো আকৌ এবাৰ সকলোকে শুভেচ্ছা জনালোঁ ৰঙালী বিহুৰ, আৰু লগতে নৱবৰ্ষৰ। কাইলৈ যিহেতু নৱবৰ্ষ আৰম্ভ হ'ব, আমাৰ নতুন বছৰ 1 তাৰিখ। আৰু সিমানে, যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ, বাই।